নমস্কাৰ সকলোকে। আজি মায়ে বনাইছে মাৰ হাতৰ মাছৰ টেঙা জোল, শাক দি সৰু মাছ বনাইছে। তাৰ কাৰণে মায়ে বিলাহী আৰু মিঠি দি শাকখিনি এনেকৈ ভাজি লৈ তাত অলপ দেৰি ভজাৰ পাছত পানী দি দিছে আৰু অকণমান ঢাকন দিয়াৰ পাছত এতিয়া জোলখিনি উতলিবলৈ ষ্টাৰ্ট হৈছে। আৰু শাকৰ লগত মায়ে অলপ ৰঙালাও দিছিলে। এতিয়া বইল হোৱাৰ পাছত অলপ মাছখিনি আগতে ভাজি থোৱা মাছখিনি দি দিছে। তাৰপিছতে এতিয়া আৰু অলপ দেৰি উতলিবলৈ দিছে। ভালকৈ উতলি যোৱাৰ পাছত মায়ে এতিয়া ইয়াতে ধনিয়া দি দিছে আৰু যেতিয়া অলপ জোলখিনি ডাঠ হ'ব তেতিয়া আৰু নমাই থ'ব। মাৰ হাতৰ এই শাকৰ জোলখন বহুত টেষ্টি হয়। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব পাৰে।